সকলোলৈকে শুভ দুপৰীয়া জনাইছো। আজি দুপৰীয়া বনাই আছো এয়া পালেং শাক আৰু বিলাহী দি পেলাই মাছৰ জোল বনাবলৈ বুলি লৈছো। পালেং শাকখিনি ধুনীয়াকৈ মিক্সিত এনেদৰে গুড়ি কৰি ললো। লোৱাৰ পিছত এতিয়া মাছখিনিও ফ্ৰাই কৰি থৈছো আৰু এয়া ৰৌ মাছ ফ্ৰাই কৰি ৰাখিছো এনেদৰে। আৰু এতিয়া তৰকাৰীখিনি দি দিম। এইখিনি অলপ ভাজি লৈছো। ভজা পিছত পানীখিনি অকমান শুকোৱাৰ পিছতে অকমান গৰম পানী দি পেলাই মাছখিনি ইয়াত দি দিম। আৰু লগত বনাইছো এয়া জাতিলাও ভাজি বনাইছো। আজি বহুত দিনৰ মূৰত জাতিলাও খাবলৈ মন গ'ল আৰু এয়া সৰু সৰুকৈ কাটি এনেদৰে জলকীয়া দি পেলাই পাঁচফোৰণ দি পেলাই এনেদৰে বনাইছো। এয়া মই পালেং শাকত এতিয়া পানী দি দিলো আৰু এয়া মাছ এপিচ এপিচকৈ দি দিওঁ। আৰু আমি মানুহ আছো দুজন, সেইবাবে এনেদৰে দি দিছো দুপিচ। আৰু এয়া লগত মাছৰ মূৰো আছিলে, ৰৌ মাছৰ মূৰ, আৰু লগত দি দিছো। খাই ভাল লাগিব। আৰু এনেকৈ উতলটো আহিলে হৈয়ে যাব। আৰু আজি মোৰ দুপৰীয়া সাজ এয়া ৰেডি হৈয়ে গৈছে। আৰু মোৰ এয়া মাছৰ তৰকাৰী হৈয়ে গ'ল আৰু এয়া উতলো আহি গ'ল। আৰু লাহেকৈ এতিয়া ভাতকেইটা বাঢ়িম আৰু আজি মোৰ দুপৰীয়া সাজ ৰেডি হৈয়ে গ'ল খাবৰ বাবে। আৰু এয়া 4টা পকা কণ জলকীয়া আছিলে আৰু এইকেইটা দি দিছো ইয়াতে।